Hey guys, good morning. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। আজি ৰাতিপুৱাই ভ্লগটো ষ্টাৰ্ট কৰি দিছোঁ। গা পা ধুই আহিলোঁ মই। ধুই আহি পেলাই বৰ্তমান যাওঁ কলেজলৈ বুলি ওলালোঁ আৰু আজি এটা বিশেষ দিন হয় মোৰ কাৰণে, কিন্তু দিনটো কি হয় গোটেইখিনি জানিব গ'লে সম্পূৰ্ণ ভিডিঅ' চাব লাগিব। তেন্তে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অথনিটো পা নহ'লে কি বিশেষ দিন আজি মোৰ কাৰণে। আজি মোৰ জন্মদিন, তাৰ কাৰণে পূৰা প্ৰিপেৰেশ্যন চলি আছিল। প্ৰিপেৰেশ্যন মানে বৰ বেছি ডাঙৰকৈ কৰা নাই, সৰু সুৰাকৈ আয়োজন কৰা হৈছে, কিন্তু যিখিনি কৰিছোঁ গোটেইখিনি মই নিজেই কৰিবলগীয়া হ'ল। মায়ে মানে অকণমান গাটো ভাল নাছিলে, মা প্ৰসাদ এইবোৰ বাৰু মাহঁতে কৰিছে আৰু বস্তুখিনি যোগানো মাহঁতেই দিছে বাৰু, বাকী বনাইছোঁহে খালি মই। তেন্তে চাওকচোন। এইফালে মাংসখিনি মেৰিনেশ্যন কৰি থোৱা আছে আৰু এইফালে মই পিঁয়াজখিনি ভাজি আছোঁ। মানে একচুৱেলি বনোৱা হ'ব বিৰিয়ানী। মই নিজেই প্ৰথমবাৰৰ কাৰণে বনাম, কেনেকুৱা বনাওঁ বা সেইখিনি পিছতে হ'ব। বাকী পিঁয়াজখিনি ভাজা হৈ আছে আৰু বাকী এইটো আছে, তাকে সৰু সুৰাকৈ বনাম। আৰু লগতে এইফালে আছে এইখিনি কাষ্টাৰ্ড। এইটো অকণমানকৈ সৰু, ৰখক দেখাইছোঁ। কেক ভণ্টিয়ে বনাইছিলে একচুৱেলি কেকটো, ৰখক দেখাই দিছোঁ। এইটো কেক মৰম লগা ভণ্টিয়ে বনাইছিল মোৰ বাৰ্থডে বুলি। আৰু গৰম হৈ আছে। এইফালে ধুনীয়াকৈ বনাই থৈছোঁ মই বিৰিয়ানী। এতিয়া এইফালে আছে এইখিনি, তাৰপৰা এইফালে আছে ৰাইতাখিনি অকণমান, আৰু তেনেকৈ বিশেষ একো বনোৱা নাই। বাকী মাহ প্ৰসাদখিনি আছে, সেইখিনি যেতিয়া ভালকৈ প্ৰস্তুত কৰিব তেতিয়া বাৰু দেখাম। এতিয়া গোঁসাই ঘৰত থৈ দিয়া হৈছে। বাকী মই ৰাতিপুৱাৰ পৰা সেনেকৈয়ে আছোঁ, ড্ৰেছটো কৰি মেলি কাম বন কৰি থাকোঁতেই গৈছে। এতিয়া মই ধুনীয়াকৈ মুখ হাত ধুই ড্ৰেছ আপটো কৰি ল'ম। পাপা উঠিয়ে কলেজ গ'লোঁ, কলেজ এছাইনমেণ্টটো দি কৰি আহি কৰি ঘৰত এইবোৰ প্ৰিপেৰেশ্যন কৰোঁতেই বহুত টাইম গুচি গ'ল। ৰাতিপুৱাই হৈ গ'ল, চবেই খোৱা বোৱা কৰিলে আৰু ভিডিঅ' বনোৱা নহ'লে মানে একদম মানে বহুত ব্যস্ত হৈ গৈছিলোঁ, সেইকাৰণে একো ভিডিঅ' বনোৱাৰ পৰা নহ'লে। ইহঁতে ক্লিপ কেইটামান খুলি আছে। গাইজ, অথনি ভিডিঅ' বনোৱা তেনেকৈ নহ'ল, কিয়নো মই ইমানেই কামবিলাকত লাগিবলগীয়া হ'ল নহয়। মানে একচুৱেলি কি হ'ল, মায়ে মাজতে স্কুটিৰ পৰা পৰি পেলাই অকণমান এইখিনিত দুখ পালে। দুখ পোৱাৰ পিছৰ পৰা সেই জন্মদিনৰ কামবিলাক কৰিছে, কিন্তু মানে সকলোবোৰ কৰিব পৰা নাই এতিয়া। সেইকাৰণে মই অকণ হেল্প কৰি দিবলগীয়া হ'ল আৰু তাৰ মাজতে মই ভিডিঅ'টো বনাব সময়ে নাপালোঁ বুলি ক'ব পাৰি। আৰু ইটো সিটো কৰোঁতে ঘৰুৱা কাম বুলি ক'লে জানেই বহুতখিনি কাম আহি পৰে আৰু অকণমান এঠাইলৈ ওলাই যাবলগীয়াও হ'ল, কিবা এটা কাম আছিলে। সেইকাৰণে ভিডিঅ'টো ইমান বনোৱা নহ'লগৈ। আৰু চবেই চাগে ভাবি আছে মই ভিডিঅ'টোত সেই একেযোৰ কাপোৰকে পিন্ধি আছোঁ। একচুৱেলি কি হ'ল, বতৰটো ইমান বেয়া হৈ আছে, মানে বেলেগ কাপোৰ পিন্ধি পেলাই লেতেৰা কৰি পেলাই ধুই পেলাই শুকুৱাবলৈ জেগা নাইকিয়া। ভিতৰতো বহুত কাপোৰ আছে তেতিয়া, সেইকাৰণে সেই একেযোৰ কাপোৰকে পিন্ধি আছোঁ। আৰু বহুতো ঠাইত বানপানী হৈ গৈছে, মানুহৰ অৱস্থা নাইকিয়া হৈ গৈছে দেখিছেই। তথাপি আমাৰ ইয়াত হোৱা নাইকিয়া বাৰু বৰ্তমানলৈকে, কোনোবা পাকত যদি হয়গৈ নাজানো আৰু হ'বতো ইয়াত নালাগে। তথাপিও যিটো বতৰ বেয়া হৈ আহিছে নহয়, অৱস্থা ক'ব নোৱাৰি ক'ত কি কেনেকৈ হৈ আছে। গতিকে ভিডিঅ'টো ইমানেই থাকিল আৰু এতিয়া মোৰ ভিডিঅ' বনোৱা একদম অসহ্য। এতিয়া খালি অলপ শুমহে, বহুত ভাগৰ লাগি গৈছে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে আজিলৈ বাই বাই।